নমস্কাৰ, মোৰ নাম ৰঞ্জিতা বসুমতাৰী আৰু মই ৰংজলি জনজাতি উন্নয়ন খণ্ডৰ কথাপতি গ্ৰাম পঞ্চায়তৰ পৰা আপোনালোকক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু মৰম যাচিছোঁ। আজি মই এই ফেশ্বন শ্ব'ৰ মই নিজৰ কালচাৰেল বড়ো ড্ৰেছ পৰিধান কৰিছোঁ আৰু এই বড়ো ড্ৰেছত মই চিম্পুল হিচাপে মোৰ বড়ো ড্ৰেছ লগাইছোঁ, দখনা, আৰনাই আৰু ৰিগি ৰিগা আৰু লগতে ডিঙিত এযোৰ নেকলেছ আৰু লগতে মণিমালা। আৰু মই যিহেতু আমাৰ কালচাৰেল কৃষ্টিত আমাৰ ৰণচণ্ডী বুলি কয়, ৰণচণ্ডীক চুলিঘৰ এৰি দিয়ে, গতিকে মই সেইভাৱে মই চুলিটো এৰি দিছোঁ। আৰু মই বিশেষকৈ মোৰ হবি আমাৰ SRLM যিহেতু সামাজিক কাম কৰি ভাল পায়, গতিকে মই জীৱিকা সখী হিচাপে মই সামাজিক কাম কৰি খুবেই ভাল পাওঁ আৰু লগতে প্ৰতিটো সংস্কৃতিত জড়িত হৈ মই ভাল পাওঁ। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ। থেংক ইউ। গুজুমথুম। গ্ৰামীণ জীৱিকা অভিযানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দিয়াৰ বাবে অশেষ ধন্যবাদ। আৰু মই আজি গাৰো সাজপাৰ পৰিধান কৰিছোঁ আৰু মূৰত পিন্ধাযোৰ হ'ল হাতত নাথকুচি আৰু দমে আৰু গলত পিন্ধাযোৰ হ'ল জেঠং আৰু কঁকালত পিন্ধাযোৰ হ'ল চিংখি আৰু কাপোৰযোৰ হ'ল জাকপাণ্ডা। থেংক ইউ, ধন্যবাদ। নমস্কাৰ, মই কৈলামপুৰ বালিজনাৰ পৰা আহিছোঁ। মোৰ নাম বৰ্ণালী ৰাভা, মোৰ কণ্টেক্ট নম্বৰ 11। মই ৰাভা সাজপাৰ পৰিধান কৰিছোঁ। প্ৰথমতে বহাগী মেলা সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আজিৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ জিলা SRLM বিভাগীয় কৰ্তৃপক্ষক ছাৰ বাইদেউসকলকৈ ধন্যবাদ জনালোঁ। মই ৰাভা সাজপাৰ কৰিছোঁ। ৰাভা সাজপাৰৰ নামসমূহ হ'ল মূৰত বান্ধিছোঁ সদবা, গলত পিন্ধিছোঁ হাঞ্চা আৰু চিকিমালা আৰু বুকুত বান্ধিছোঁ কামভুং আৰু ৰুবকমালা আৰু পাজাৰ, বাহত লৈছোঁ পাজাৰ, হাতত পিন্ধিছোঁ চানগতা আৰু চানফপলা আৰু বাহুত পিন্ধিছোঁ কাণ্টাবাজু, ভৰিত পিন্ধিছোঁ তৰা আৰু চেলা। আৰু মই কৰি ভাল পোৱা হ'ল খেলা খেলি আৰু নাচি ভাল পাওঁ। নেম ৰাজং। ধন্যবাদ। mwnbai, आंनि नामा पद्मिनी नार्जारी, आं लखिपुर ब्लकनि बर' हिन्जाव गोदान हिसाबै ओंखारदों। दखना गानदों, आर'नाइ लादों, आखायाव आसान गानदों, आसाम गानदों, गोदनायाव माला गानदों, खर'आव जुथा बाटा लादों, हिसाबै ओंखारदों। बेखिनियानो। आरो लोगोसे आङो बेंगिरिफोर हिसाबै खामानि मावना दं सेन्ट्रेल लखिपुराव। आरो बैसागोनि बयनिसिमबो सार बायदेव आरो रायजो राजा नोंथांमोनखौ आंनि गोसो गोरबोनिफ्राय নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰদ্ধা শৰ্মা আৰু মই কচুৱা ব্লক
আজি বহাগী মেলা অনুষ্ঠানত উপস্থিত সকলো ৰাইজ আৰু ছাৰ বাইদেউসকলৰ মোৰ আন্তৰিক ৰঙালী বিহুৰ বাবে শুভেচ্ছা থাকিল। আজি মই এই গোৰ্খালী সাজপাৰত সাজি আহিছোঁ। মই কমৰত লৈছোঁ পটুকি আৰু তলত নেপালী শাৰী, যোনটো জুমকা বুলি কোৱা হয়, আৰু এতিয়া চৌবন্দী চলো বুলি কোৱা হয়। তাৰপিছত মূৰত লৈছোঁ ধৰি আৰু চিৰবান্ধি। ধন্যবাদ।